ইয়াৰ নাম দীপু কোনটো দীপু হেল্ল' বন্ধুসকল পূৰ্ণিমা অফিচিয়েলৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আছামিজ আৰু হিন্দী মানে মিক্স কৰি কৈ থকাটো মানে আমাৰ মানে পৰম্পৰা হৈ গৈছে আৰু কেইদিনমান बहुत भागोर लग जाता है हमको से भागोर लग जाता है बहुत भागोर लगता है क्यों भागोर लगता है तुम क्या काटा बोल दो आज में हामांग काटा है आज में हामांग काटा है बहुत देरी बेद बेद के मैंने बहुत देरी के काटा से हेतु कारण माने অকমান ককাল চকাল বিক উঠ গিয়া है আপোনালোকে নিশ্চয় এই জেগাডোখৰ দেখি গমেই পাইছে এই জেগাডোখৰনো কোনডোখৰ হয় আৰু আপোনালোকে যিসকলে আহিছে পাৰ হৈ গৈছে নিশ্চয় মেছেজ কৰি জনাবলৈ নেপাহৰিব আৰু এই জেগাডোখৰ গম পাইছে ন বহুত দূৰ দূৰণিৰ মানুহ আহে ফুৰিবলৈ আহে ফটোশ্বুটো কৰে কিন্তু আমিহে জানি বুজিও বাহিৰলৈ যাওঁ আৰু ইফালে আমাৰ স্পাইডাৰমেন দেখিছে নহয় কেনেকৈ চলাই গৈ আছে শচীন আৰু এইটো হৈছে HMৰ পিছফালডোখৰৰ গেটটো এইটো আমি আহি থাকোঁতে ল'ৰা কেইজনমানকো পালোঁ বাটতে সিহঁতে পূজাৰ কাৰণে পইচা তুলি আছিলে তাতে হাজবেণ্ডে ৰখি মেলি দিলে আৰু পইচা কেইটকামান সিহঁতক হাতত আৰু দেখিছে নহয় বতৰ ইমান চেঁচা গাইছ তথাপিতো আমি জেকেট লৈ পূৰা ওলাই আহিছোঁ আৰু এইডোখৰত আপোনালোকে কেনেকৈ অনুভৱ কৰিছে বাৰু নিশ্চয় জনাব নেপাহৰিব বাৰে কৈছোঁ কাৰণ কেলৈ সেইডোখৰ জেগা বহুতৰ কাৰণে স্পেচিয়েল হয় আৰু এইটো হৈছে আপোনাৰ মাইজানৰ মেডিকেল এণ্ড টি ফেক্টৰীটো একেলগতে আছে আৰু আমাৰ এইফালে ধাপা দুটা পিছে আহি আছে পিছে সিহঁতিও আহি আছে গোটেইখিনি আৰু সেই আগত দেখিছে নহয় ঘোঁৰা এই আগৰ ৰাস্তাটোত মই আৰু হাজবেণ্ড কথা পাতি আগলৈ গৈ আছোঁ তো ভিডিঅ'টো সকলোকে চাব কাৰণ কেলৈ ভিডিঅ'টো ফাৰ্ষ্ট পাৰ্ট ছেকেণ্ড পাৰ্ট দুটা হ'বলৈ গৈ আছোঁ আৰু এইটো হৈছে আপোনাৰ HMৰ টাৰ্ণিংটো আমি এতিয়া ল'ম যিহেতু আৰু বলক গৈ থাকোঁ এতিয়া HMত ভিতৰলৈ সোমাই যাওঁ আৰু অকণমান দেখাওঁ গাইছ এইটো ফাৰ্ষ্ট পাৰ্ট ছেকেণ্ড পাৰ্ট দুটা হ'ব কাৰণ বহুত লং হ'ল ভিডিঅ'টো আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে চাম বুলি ক'লে পাৰে আৰু যোনে আপোনালোকে HM আহিছে নিশ্চয় জনাব কোনটো পাৰ্ট আপোনালোকক বেছি ভাল লাগে আৰু কোনটো পাৰ্ট আপোনালোকে বেছি এনজয় কৰিছে নিশ্চয় জনাব নেপাহৰিব ষ্টাৰ্ট হৈ গ'ল আমাৰ ষ্টাৰ্ট এইকেইটা আৰম্ভ হৈ গ'ল না আৰু আহিবলৈ দেৰিয়ে নহ'ল গাইছ আমাৰ ইহঁতক ভোক লাগিলে দেখিছে নে কেনেকৈ খাইছে খাওৰাবোৰ ৰাইকখৰ নিচিনা খাইছে দুবাৰ তিনিবাৰকৈ চামোচা লৈ লৈছে কি দিয়ক মানে তাৰে গাইছ তোমালোকে অলপ তোমাৰ পাছপৰ্টটো খালি ভাল আছিলে বৌ মানে সন্মান গাইছ বৌ মানে মা আৰু তুমি কি নাম আছে তোমাৰ নামটো কৈ আছো মোৰ নাম দীপু ইয়াৰ নাম দীপু কোনটো দীপু তেল দিব নহয় তেল দীপু নহয় গাইছ ইয়াৰ নাম দীপু তো আপোনালোকে ধেমালিত নল'ব একচুৱেলি ইয়াৰ অৰিজিনেল নামটো বেলেগ আছে কিন্তু অৰিজিনেল নামটো ক'ব গ'লে এইটোৱে হয় ন অৰিজিনেল নামটো হৈছে দীপু আৰু এনেকৈ আমি ঘৰত মাতো পিণ্টু খেলিলোঁ গাইজ গম পাইছে নহয় মই অকণমান গেজু কৰোঁ দেই সিহঁতৰ লগত খেলিলে সেইটোও মোৰ লগত গেজু কৰে গাইজ অকল মই কৰোঁ বুলি নক'ব ওলা নাছিলে মই নেখেলো বুলি কৈছিলো মিছা কথা কেলে কৈছা মই নেখেলো বুলি কৈছো একদম এনেকে হ'ব আকৌ খেলিম বোলে নেক্সট টাইম কোনোবা খেলিবা গোটেইটো সোমাই দিলো কাটি কিনে তেতিয়া কৈছে নোলাইছে যে ছয়টো হালধীয়া নালাগে নহয় ব্লু আৰু গ্ৰীণ আৰে এইটো ভিডিঅ' হৈ আছে